গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই বাৰু। ভালে মানে ইমান ভালো নহয়, ইমান বেয়াও নহয়, মানে চলাই আছোঁ। তো ভাবিলোঁ বহুত দিন মানে একদম ভিডিঅ' কৰা নাই, বহুত দিন একদম ভিডিঅ' মানে কিমান দিন হ'ল, 6-7 মাহ বেছি হ'ল মই ভিডিঅ' একেবাৰে কৰাই নাই। কাৰণ ইটো চেনেল যেতিয়াৰ পৰা মানে একেবাৰে ব্লক হৈ গ'ল, হেক হৈ গ'ল, তেতিয়াৰ পৰা একদম মনটো ভাল নলগা হ'ল, একদম মনটো ভাগি গৈছে আৰু ভিডিঅ' কৰিবলৈ মন নোযোৱা হ'ল। কিন্তু এইটো চেনেলৰ ফাৰ্ষ্ট 3টামান ভিডিঅ' বনোৱাৰ পিছত একেবাৰে বনোৱা নাই। তো ভাবিলোঁ যেতিয়া খুলিলোঁ এই চেনেলটো, ভিডিঅ'নো কিয় নিদিওঁ, তো ভাবিলোঁ আজিৰ পৰা ভিডিঅ' আকৌ দি যাওঁ। আৰু ভিডিঅ' বহুত দি থাকিলে আপোনালোকৰ ওচৰলৈ আহি থাকিলে মনটো ভাল লাগি থাকে, অইনটো নহয়। মানে কি ভিডিঅ'টো বনালে কিবা এটা মনটো ভাল লাগে আৰু আপোনালোকৰ ওচৰলৈ আহিলে কিবা এটা ভাল লাগে আৰু কি ক'ম আৰু। তো সেইবাবে আৰম্ভ কৰিলোঁ। আৰু এতিয়া চাওঁ, মই ৰাতিপুৱাই ওলালোঁ। ৰাতিপুৱা মানে 8-9টাই হ'ল, মনক 9:07 গ'ল। তো মনক ৰাতিপুৱাই স্কুল থৈ আহিলে 7টা বজাতে। সিহঁতৰ স্কুল 8টা বজাত হয়, 7টাত উলিয়াই কৰি থ'বই লাগে। তো তাকো বাপেকে থৈ কৰি আহিলে, উলিয়াই কৰি দিলোঁ। আৰু এতিয়া ভাবিলোঁ অকণ ওলাই যাওঁ মানে পবিত্ৰ ভাদ মাহ চলি আছে আৰু ভাদ মাহৰ বাবে সকলো আই বাপসকলে নামঘৰত নাম প্ৰসংগ কৰি আছে, নাম গাই আছে। তো ভাবিলোঁ কিবা অকণ দিওঁ ৰাইজক, জলযোগৰ ব্যৱস্থা কৰোঁ। তাৰ বাবে অলপ মিঠাই চিঠাই আনোগৈ বুলি ওলাইছোঁ। কি মিঠাই পাওঁ অৰ্ডাৰ কৰি থোৱা আছে বাৰু, কালিয়ে কৈ থৈছিলে বনাবলৈ, কাৰণ গৰম গৰম হ'লে বস্তুটো বেছি ভাল হয়। তো যাওঁ, বনালে নাই, কি কৰিলে, তো কি বনালে সেইবোৰ চাওঁগৈ আৰু লৈ আহোঁ। কাৰণ 2টা বজাৰ পৰা গোপিনীয়ে নাম ল'বই আৰু ৰাতি ভকতসকলকো দিব লাগিব। তো 2 ভাগৰ কাৰণে এতিয়া আনি থওঁ। আকৌ দুবাৰ এই ৰ'দত, মানে ৰ'দটো যেনেকৈ ওলাইছে, ৰ'দটোলৈ চাই ওলাবলৈ মন নাযায়। তথাপিতো এতিয়াতো আনিবগৈ লাগিব মিঠাই চিঠাইটো। ওলাই কৰি ল'লোঁ, একদম মুখত একো সনা নাই দেই, একো সানিবলৈ মন যোৱা নাই। এনেকৈয়ে ওলাইছোঁ, চুলিখিনি বান্ধি লওঁ আৰু বান্ধি কৰি যাওঁ। লগতে ভাত চাত খোৱা নাই, ভাত কেইটামানো খাই লওঁ আৰু খাই কৰি গৈ থাকোঁ। আৰু ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি দিওঁ, কাৰণ বহুত দিন ভিডিঅ' দিয়া অহা নাই। ভাবিছোঁ আগৰটো ভিডিঅ'ত যেনেকৈ আপোনালোকে মৰম চেনেহ দি গৈছে, এইটো চেনেলতো মৰম চেনেহ দি যাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। তেতিয়া হয়তো অলপ সাহস হয়, সাহস বাঢ়ে, ভিডিঅ'টো কৰি যাবলৈ মন যায়। তো চাই যাব ভিডিঅ'টো। আৰু দিনটো কি ক'ত কৰোঁ নকৰোঁ সকলোবোৰ দেখাই যাম। নামঘৰত গোপিনীসকলে কেনেদৰে নাম লয়, কাৰণ প্ৰতিভাগ নামঘৰতে তেনেকৈ লয়ে। তো এইফালে চাই দিয়া, গৰমত দেখিছেনে কেনেকুৱা হৈছোঁ। তামোলখন সোমাই লৈছোঁ, কাৰণ ভাত খাইছোঁ মাছৰ সৈতে, একদম মুখত নাই মোৰ নাই, চব দোকানতে আছে। আৰু গৈ থাকোঁ এতিয়া, যাওঁনে? ঘৰত আহি পাই গ'লোহি বজাৰ চজাৰ কৰি। আৰু আহি এইটো গা মূৰ ধুই দিছোঁ, ইমান গৰম উঠিছে। মোৰ গা ধুলোঁ, ধুই কৰি অলপ পিছত যাম আৰু নামঘৰলৈ। তো কিবাকিবি বজাৰ কৰিলোঁ, জেলপি চেলপি তেনেকৈ, ৰসগোল্লা, নিমকি কিবাকিবি আনিলোঁ। আনি চববোৰ ৰেডি কৰি ফ্ৰিজত ভৰাই থৈ দিছোঁ, কাৰণ ৰসগোল্লাকেইটা বেয়া হৈ যাব। আৰু ইমানেই গৰম কৈছোঁ নহয়, ৰ'দ ওলাব নোৱাৰি, ইমান ৰ'দ একদম বাহিৰত। তো আহি একদম মূৰ গা ধুই দিছোঁ। আৰু বালি, বিশেষকৈ বালি এনেকুৱা বাহিৰলৈ ওলাব নোৱাৰোঁ, বালি একেবাৰে হেৰি হৈ গৈছে, এইবোৰ ডাঠ হৈ গৈছে। আহি আকৌ গাটো ধুই দিওঁ, তেনেকৈ পাতলা পাতলা লাগিছে। আৰু চাওক মই ফটা চোলাটো পিন্ধি আছোঁ, একো নাই। আৰু এইফালে আমাৰ মন পাই গ'লহি স্কুলৰ পৰা। এইটো চাওক আইচক্ৰীম, কি কৈছিলা? এইটো 30 টকীয়া হেৰি আমি পূজা কৰিবলৈ যাওঁতেনে খাইছিলোঁ। আৰু এতিয়া এইটো আইচক্ৰীম, ডাঙৰ আইচক্ৰীমটো। আৰু এইফালে চাওক আহি গৈছে মোৰ এটা পাৰ্চেল, মনে হেনো আনবক্সিং কৰিব। এইফালে চাওক ফ্লিপকাৰ্টৰ পৰা আহিছে। কি অৰ্ডাৰ দিছিলোঁ ময়ে পাহৰিলোঁ, একচুৱেলি কিবা ক্ৰীম চিম তেনেকুৱা কিবা দিছিলোঁ নেকি। তো আহিলে লৈ থৈ দিলোঁ। এইফালে মনে আনবক্সিং কৰিব বোলে, বাৰু কৰি থাকক, কাৰণ মোৰ টাইম নাই এতিয়া। মই গা ধুই কৰি নামঘৰ ওলাওঁ, সি আনবক্সিং কৰাটো মই দেখুৱাম বাৰু কি বস্তু আছে ন। তো নামঘৰ গা পা ধুই ওলাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ থাকোঁ। গৈ নামঘৰত কি কৰোঁ আপোনালোকক দেখাই থাকিম, আৰু গোপিনীয়ে কেনেদৰে নাম প্ৰসংগ কৰে সেইবোৰ সেয়াও দেখাইছোঁ। তো এতিয়া গৈ থাকোঁ। এইফালে মা ওলাই গৈ গ'ল, এইফালে আগত বেগ চেগ লৈ ওলাই গৈ আছে। তুমি নোযোৱা নেকি? ককাৰ লগত ধুনীয়াকৈ থাকা। তেন্তে কি কৰা? যোৱা যদি ব'লা আকৌ, উৎপাত কৰি নাথাকিবা। তো গৈ থাকোঁ এতিয়া, আৰু নামঘৰত বাকীখিনি ভিডিঅ' দেখুৱাইছোঁ। পাই গ'লোঁ, সেইফালে আইতা সোমাইছে আৰু
নামঘৰত ৰাম হৰি ৰাম ৰাম সাদৰি মুনি বুলিলা বচন এইফালে আজি আমাৰ আগমন দেখিছে নাই, চব আলহী আগমন। এইফালে মায়ো ধূপ জ্বলাই আছে। এইফালে আজি চবকে ৰাখিছোঁ আমাৰ ঘৰত থাকিব আজি। এইকণতে একদম ঢেলাই হৈ যাব, হয় নহয়? ঢেলাই বিচনা এইকণতে পাৰিব লাগিব, জেগা চেগা নাই। হ'লেও শুব জানিলে মাটিয়ে পিয়া বহিব জানি আধা কণীকে দেখুৱালোঁ। তো এতিয়া গৈ থাকোঁ। এইফালে আমাৰ মনো উপস্থিত হৈ গ'ল, ওলাই কৰি ৰেডি তুমি নিন্দা নকৰিবা নামঘৰৰ পৰা আহিলোঁ, আহি গা পা ধুলোঁ, ধুই এইবোৰ কিবা কিবি কৰিলোঁ, মানে বিচনা চিচনা সকলোবোৰ পাৰিলোঁ। পাৰি কৰি এতিয়া লৈছোঁ শুবলৈ। আৰু ভিডিঅ'তে এইকণতে সামৰি দিওঁ এতিয়াতো, কাৰণ বহুত দীঘলীয়া হৈ গৈছে। ভিডিঅ'টো বহুত দেখাবলগীয়া হৈছে। আৰু নামঘৰত আৰু কি কি কৰিলোঁ, কি কি হেৰি কৰিলে সম্পূৰ্ণ শাস্ত্ৰ মই দেখাবলৈ নহ'ল, তো কাৰণ বহুত দীঘলীয়া হৈ যাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। আৰু শেষত আপোনালোকক আকৌ এবাৰ কৈছোঁ, ভিডিঅ'বোৰ চাব আৰু আগৰ দৰে মৰম চেনেহ দি যাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আৰু আপোনালোকৰ মৰম চেনেহ পালেহে ভিডিঅ' কৰি যাবলৈ ভাল লাগিব। আৰু এতিয়া শুই যাওঁ, আপোনালোকৰ পৰাও বিদায় ল'লোঁ। তো এতিয়াৰ বাবে বাই বাই। পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। তো এতিয়াৰ বাবে বাই বাই মন, বাই বাই বাই। তো বাই। আৰু কাইলৈ ভিডিঅ'টো দেখা পাব মই মা ঘৰলৈ যোৱা ভিডিঅ'ত, কাৰণ তাতো যে চাহ দিবলৈ যাম, তো তাতো মই দেখুৱাই যাম দিনটো কি কৰোঁ নকৰোঁ।